फिन सोमजिबाय बिटिसिआव दुंहाव थासारि हाग्रामा महिलारि हुसियार आरो हिमन्त बिश्व शर्मा हुसियार स्लोगानजों गोमसारदों तामुलपुराव BPFआ सरकाराव फैनायनि उनावनो माखासे रायजोफोरनि मोनथायखौ नेवसिगारनो लादों हाग्रामा महिलारि आरो हिमन्त बिश्व शर्माया नंगौ थांनाय माखासे सान सिगां BPFनि बारगाव MLA इमानुएल मुसाहारिया खोला कुमारी खातानिफ्राय टेबिटलासिम आसामालानि गेजेरजों मावनो गोनां लामाखौ सोलायनानै नलबारि जिल्लानिफ्राय बिटिआरआव गोदानै हाबनाय मुस्लिमफोरनि गामियाव मावफुंनो थाखाय थिरांथा लानाय जादों होनना फेसबुकनि गेजेरजों फोसावदों जायनि थाखायनो बे कुमारीखाता ओनसोलनि रायजोफोरा लोब लोब ओंखारबोनानै हाग्रामा महिलारि हुसियार BPF गो बेक BJP सरकार हाय हाय जोंनो जोंनि लामाखौ नांफिनगौ होनना गोख्रों दाबिजों स्लोगान होदों हाग्रामायारि हुसियार हिमन्त बिश्व हुसियार सरकार हुसियार BJP सरकार हुसियार এই রাস্তা ঘুরাই দিও मिथिनो मोननाय बायदिब्ला तामुलपुर जिल्लानि खोला कुमारी खातानिफ्राय टेबिटलासिम थांनाय लामाखौ आसामाला 3.0 नि गेजेरजों 9.85 किल'मिटार मावफुंनो थाखाय थांनाय आगस्त दाननि 11 खालारावनो फोसावखानाय जादोंमोन नाथाय बे लामाखौ हाग्रामा महिलारि सरकार फैनायनि उनावनो सोलायनानै गुबुन दाबसे जायगायाव मावफुंनो लानाय बाथ्राखौ मिथिनानै कुमारीखाता ओनसोलनि मेलेमजिबि आरो रायजो राजाफोरा ओंखारबोनानै गोख्रों खुद्रिसारनायखौ बे समाव नुनो मोनदों আমার স্থানীয় বিধায়ক মহোদয়ে বিভিন্ন সভা কৈছিলে ঘোষণা কৰিছিলে যে এইটো সম্মান আঁচনি দিয়া হৈছে আৰু ইয়াৰ নিবিদা পৰ্যন্ত হৈ গৈছিলে মুখ্যমন্ত্ৰীও এইটো জনাইছিলে কিন্তু কি কাৰণে নাজানো BTC চৰকাৰৰ যিটো নিৰ্বাচন এই নিৰ্বাচনৰ লগে লগে যিটো পথ পৰিৱৰ্তন ঘটিল চৰকাৰৰ এই পৰিৱৰ্তনৰ লগে লগে আমাৰ পথটোৰো পৰিৱৰ্তন ঘটিল আমাৰ এই পথটো অন্য ঠাইত নিয়া বুলি আমি জানিব পাৰিছোঁ আৰু সেই কাৰণে আমি এই পথটো পুনৰ অসমমালা আঁচনিত অন্তৰ্ভুক্তিৰে নিৰ্মাণ কৰিবৰ কাৰণে আমি আজি এই দাবী উত্থাপন কৰি এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছোঁ কোনটো ঠাইত হৈছে এই পথটো দক্ষিণ কুমাৰীঘাটাৰ পৰা টেবিটলালৈকে সংযোগী প্ৰায় 10 কিলোমিটাৰৰ কিছু মিটাৰ কম 9 কিবা সামথিং এই পথটো হ'ব লগা আছিলে কিন্তু এই পথটো আমি জানিব পাৰিছোঁ দাৰকুচিৰ ফালে ইয়াত পৰিৱৰ্তন কৰা হ'ব বুলি আমি জানিব পাৰিছোঁ দক্ষিণ কুমাৰীঘাটা টেবিটলা এই সংযোগী অসমমালা আঁচনিৰ অধীনত অন্তৰ্ভুক্ত হৈছিল আনকি ইয়াৰ নিবিদা পৰ্যন্ত হৈ গৈছিলে কিন্তু কি কাৰণে নাজানো এই পথটো কৰ্তন কৰি বৰ্তমানৰ BTC চৰকাৰে এই কৰ্তন কৰি অন্য ঠাইত এই পথ নিৰ্মাণৰ ব্যৱস্থা কৰিছে আৰু সেই কাৰণেই আজি আমি এই দাবী প্ৰতিবাদী সংগঠন এই কাৰ্যসূচী গ্ৰহণ কৰিব লাগিছে এই কুমাৰীঘাটাৰ দক্ষিণ কুমাৰীঘাটা আৰু টেবিটলা সংযোগী পথ এটা অসমমালা আঁচনিৰ অধীনত প্ৰস্তাৱ হৈছিল নিবিদা আহ্বান হৈছিল কিন্তু অতি শেহতীয়াভাৱে এছাম মানুহৰ ফেচবুকত আমি দেখিবলৈ পাইছোঁ এই পথটো কৰ্তন কৰি অন্য ঠাইলৈ নিয়াৰ প্ৰয়াস কৰিছে আমি উন্নয়নৰ বিৰোধী নহয় আমাৰ তামুলপুৰৰ বিভিন্ন বাট পথ এনেকুৱা আছে এই বাট পথবোৰ উন্নয়ন হ'ব লাগে কিন্তু হৈ থকা পথ এটা কৰ্তন কৰি অন্য ঠাইলৈ নিয়াটো কোনো কাৰণত গ্ৰহণযোগ্য নহয় এই অঞ্চলৰ ৰাইজে এই পথটোৰ জৰিয়তে কি ধৰণৰ দুৰ্ভোগ ভুগি আছে সেই চাম মানুহে উপলব্ধি কৰিব নোৱাৰে ইয়াত যদি কিবা ৰাজনৈতিক আক্ৰোশৰ কথা আছে এই কথাবোৰ আমি বুজি নাপাওঁ আমি সাধাৰণ ৰাইজৰ লগত আজি আমি কথা পাতি গম পাইছোঁ সাধাৰণ ৰাইজে এটাই কথা কৈছে যে এই পথটো যিহেতু নিবিদা আহ্বান হৈ গৈছে এই পথটো নিৰ্মাণ কৰাৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হৈ গৈছে তাৰ পিছত এই পথটো কৰ্তন কৰাৰ যুক্তিটো কি এই প্ৰতিবাদটোৰ জৰিয়তে আমি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আহ্বান জনাব খুজিছোঁ আৰু নৱনিৰ্বাচিত যিখন BTC চৰকাৰ এই BTC চৰকাৰৰ যিগৰাকী মুৰব্বী হাগ্ৰা মহিলাৰ ডাঙৰীয়াক প্ৰশ্ন কৰিব খুজিছোঁ আপোনালোকে সঘনাই উন্নয়নৰ কথা কৈ থাকে আপোনালোকে সঘনাই বাট পথ মেৰামতিৰ কথা কৈ থাকে উন্নয়নৰ কথা কৈ থাকে আপোনালোকে যদি উন্নয়নৰ প্ৰতি ইমানেই সংকল্পবদ্ধ হয় তেতিয়াহ'লে এই হৈ থকা পথ এটা কি যুক্তিত কাৰ কথা মতে কাৰ প্ৰৰোচনাত কৰ্তন কৰাৰ প্ৰয়াস কৰা হৈছে
এইটো ইয়াৰ ৰাইজে কোনো কাৰণতে মানি নলয়। আজি আমি ইয়াত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। পৰৱৰ্তী দিনবোৰত এই পথটিৰ নিৰ্মাণ কাৰ্য যদি আৰম্ভ নহয়, এই পথটি যদি সঁচাকৈ কৰ্তন কৰা হয়, তেতিয়াহ'লে হাগ্ৰা মহিলাৰেও নিস্তাৰ নাপাব, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও নিস্তাৰ নাপাব, আৰু যি ৰাম যদুমধু এই প্ৰক্ৰিয়াটো জড়িত হৈ আছে কোনেও নিস্তাৰ নাপাব। আমি ইয়াৰ পৰা এই প্ৰতিবাদী থলীৰ পৰা আটাইকে সকীয়াই দিছোঁ, এই পথটো কৰ্তন নকৰিব, ৰাইজৰ লগত ধেমালি নকৰিব। যদি ৰাইজৰ লগত ধেমালি কৰে, ৰাইজে যেতিয়া আপোনালোকৰ লগত ধেমালি কৰিব, তেতিয়া কিন্তু আপোনালোকে ইয়াত তিষ্ঠি থাকিব নোৱাৰিব। এই কথা আমি এই প্ৰতিবাদস্থলীৰ পৰা সকীয়াই দিব খুজিছোঁ।